ইমান ভিৰ লাগিছে আপোনালোকক দেখাই আছোঁ চবৰে পূজা পূজা লাগি গৈছে কিহৰ কাৰণে वेलकम बैक टू माय यूट्यूब चैनल MH ब्लॉग तो फ्रेंड्स आज इतना যাব ওলাইছো আমি ফেন্সি বজাৰ মানে ভাগিনৰ বাৰ্থডে পংকজৰ ভাগিনৰ বাৰ্থডে তো আমি এটা ফেন্সি বজাৰ যাম সাইকেল কিনিব আৰু বহুত মানে জায়গাবিলাক দেখাম দুৰ্গা পূজাত কেনেকুৱা বজাৰবিলাক ভিৰ হৈ আছে কেনেকুৱা মানে সব দেখাম কিন্তু এতিয়া আমি যাব ওলাও ৰখি আছে বেছি কথা নকওঁ এতিয়া ডাইৰেক্ট গৈ কেনে ফেন্সি বজাৰত লগ পাইছো তো বলক এতিয়া আমি ভিডিওটো আৰম্ভ কৰোঁ सबरे पूजा पूजा लगी गई गात और इतना आम आई पाई गलो फेंसी बजार सीधा सीधा बहुत देरी माने जल्दी जल्दी लगा हल तार कारण इते स्टार्ट कर दिल पूजार बटर पूरा भीड़ पूरा जाम लगी गई कुमार भरी दियार जगह ना पूरा पूजा पूजा लगी गई गात बजार कर बजार पूरा भीड़ पूरा जाम लगी गई फुटफाटत खोजकारार जगह ना কিমান গাড়ী চলাম ন তেলৰ দাম বাঢ়িছে এতিয়া ইয়াতে আহিলো ইয়াতে আমি সাইকেল চাম এতিয়া দেখুৱাই আছো বহুত ধুনীয়া ধুনীয়া আছে সাইকেল ভিতৰত সোমাই জনা ভিতৰত प्राइस खबर ऊपर जाइছো এতিয়া আমি ওপৰত চাম ওপৰত আৰু সাইকেল আছে দেখুৱাইছো সাইকেল সাইকেল তো অরেঞ্জ কালার আছে সেম কালারে আছে খালি এটা গ্রিন এটো খালি এটো লব পারবে এটা অলপ উজ্জ্বল কালার না না এটো লব পারো এটো ডাঙৰ হয় এটো ডাঙৰ হয় না না এটো গ্রিন টু এই কোন সালাম এটো কথা আছে এখানে অলপ কালারটো ভাল লাগিছে সাইকেল সাইকেল কাকা মশলা মিটো এইখন সাইকেল লোৱা হল ভাগিনৰ কাৰণে সাইকেলখন লোৱা হৈ গ'ল পেমেন্টও কৰি দিলোঁ এতিয়া পেকিং কৰি আছে পেকিং কৰা হ'লে আমি লৈ কেনে ঘৰত ওলাই যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকক এতিয়া চাইকেল কিনা হৈ গ'ল মাৰ্কেটত ঘূৰি ঘূৰি মানে ভাগৰ লাগি গৈছে এতিয়া তো বহুত ভোক লাগি আছে কিবা অলপ খাই লওঁ তো আপোনালোকক দেখাই আছোঁ কিবা অলপ খাই লওঁ পেট পূজা কৰি লওঁ তেতিয়া বেলেগ বেলেগ কাম কৰিব পাৰিম मार दी पेट पूजा कर दी रोल बनाई আছে এতিয়া पूरा জ্বালা চালা দিল কৰিছো লার নাই কোন এটো
क्या पक रहा हो क्यों करना है तो ये पब्लिक को देखला कर मार डायरेक्ट इनडायरेक्ट केना लगছে पूरा बिल खुश देखिছি না क्या কবা নেকি তুমি না গরম লাগছে বিরাট তোরা টেনশন করে আহি আছে মতো এখন সলপে এনেকা জ্বলছি মোর পুরা ঠিকছে জ্বালা দি পারিছে রাখি গল পানিও আছে মানে তারপর তোর খাওয়াটা রেকর্ড করব না বাহ বর্তমান হল দিব লাগিছিল মজা দিল খুশ কম জ্বালা মানে রোলটো খাই লওঁ তাৰপিছত দেখুৱাম তো খোৱা লোৱা হৈ গ'ল জ্বালাটি ফাটি গৈছে পুৰা এতিয়া যাওঁ চাইকেলখন লওঁ আৰু ডাইৰেক্ট ঘৰত যাওঁ চাইকেলখন লৈ ওলাই আহিলোঁ এইখন যোনজনে লৈ আছে পুৰা ভাগৰি গৈছোঁ অৱস্থা বেয়া পূজাৰ কাৰণে ইমান ভিৰ লাগি আছে মানে ভৰি দিয়াৰ জেগা নাই এতিয়া যাওঁ গাড়ীখন আছে পাৰ্কিঙৰ পৰা গাড়ীখন লওঁ আৰু ঘৰত কাৰণে ওলাই যাওঁ এতিয়া পাৰ্কিঙত আহিলোঁ গাড়ীখন লৈ লওঁ এই আহা না কিয়া পাৰ্কিঙত আছে গাড়ী এইটো এখন আৰু আগত আছে গাড়ীখন লৈ লওঁ আৰু এতিয়া গাড়ীখন ওলাই আছে মোৰ চালম ভাই আৰু এতিয়া ঘৰত যাওঁ আমি তো আজি ব্লগটো আছিলে এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেলেগতো দবাই দিব তো লগ পাই আছোঁ নেক্সট এটা ব্লগত তেতিয়ালৈকে বাই